Hello friends, नोंथांमोननि सेराव मोनसे गोबां दुखुनांथाव खौरां लाना फैबाय नैबे एमआर बगामाथि इउटिउब चेनेलाव। सा सानजा आसाम भुटान सिमानि साखाथियाव थानाय दावरायजाहार गामियाव सरकारि लाइनजों मैदेर मासेनि जिउ खौरां। दुखुनांथाव मैदेरा जिउ खोमानांबाय। बिदिब्ला जों माखासे खौरांखौ मिथिना लानि बे गामिनि सासे सुबुंनिफ्राय। আপোনালোকৰ গাঁৱত এটা হাতী মৰি আছে, এইটো কেনেধৰণৰ হাতীটো মৰা বুলি আপুনি ক'ব বিচাৰে? মই এই পূব গোৱাবাৰী দাওৰাইজাৰ এই গাঁৱৰ এজন বাসিন্দা হয়। মই এইটো ক'ব বিচাৰিছোঁ কি আমাৰ এই এলেকাটো হ'ল নাগজুলি আউটপোষ্টৰ অন্তৰ্গত এই পূব গোৱাবাৰী বুলি কয়। তাতে আজি সাৰা ৰাতি বৰষুণ দিছিলে, কিন্তু এই বৰষুণ দিয়াৰ টাইমত জংঘলৰ পৰা বহুতখিনি হাতীৰ জাক আহিছিলে। তাৰ মাজতে এটা মাইকীয়া এটা হাতী এই ফালৰি কাটি আহি গছ গছনি খাই থাকিছিল। এই অৱস্থাত আমাৰ এই দুই লাইনৰ মানে কাৰেণ্টৰ মানে তাৰ খুৰটো লাগি চট খাই মৰা হেন লাগি আছোঁ। এইটো অলৰেডি আমি ডিপাৰ্টমেণ্টক জনোৱা হৈছে। অলৰেডি আমাৰ চপুৰ আউটপোষ্টৰ পৰা পুলিচৰ প্ৰশাসনৰ পৰা আহি উপস্থিত হৈছে আৰু আমাৰ তামোলপুৰ যি ৰেঞ্জ তাৰ পৰা আমি ৰেঞ্জাৰক ইনফৰ্ম কৰিছোঁ। গতিকে ছাৰো অলপ ঘণ্টা পিছতে আহি পাব। তো আমি এইটো যোৱা ৰাতিপুৱা মোটামুটি 5টামান বজাত আমি দেখা পাইছোঁ। সাৰা ৰাতি বৰষুণ দিছিলে, তাৰ কাৰণে ইমান খুব পুৱাইও মানে আমাৰ এই অঞ্চলৰ ৰাইজে ওলাব নোৱাৰে, যিহেতু হাতীৰো বহুত ভয়। দিনতো মানে পুৱা 7টা 6টা এনেকুৱা বজাতো হাতী ঘূৰি থাকে অনাই বানাই, তাৰ কাৰণে ঘৰৰ পৰা ইমান সোনকালে ওলাই আহিব নোৱাৰে মানুহবিলাক। তাতে আমি দেখা পাইছোঁ মানে পুৱা সময়ত এই 6টামান বজাত 5টামান বজাত এনেকুৱা তাক দেখা পাই আমি ডিপাৰ্টমেণ্টক জনোৱা হৈছে। আগতো এনেকৈ হাতী মৰিছে নেকি এই এলেকাত? আগত মানে যোৱা বছৰ এটা মৰিছিলে, এইটো মানে যোৱা বছৰে ইমান টাইমতে মৰিছিলে। এটা ডোঙত মানে কেনেকুৱা ধৰণৰ মৰিছে মানে বিষ হয় আহি মৰা, এইটো ৰোগত আমি দেখা পাইছিলোঁ। কিন্তু এই বছৰতো অলপ বেলেগ ধৰণৰ তাৰমানে একদম চৰকাৰী ডাইৰেক্ট লাইনত লাগি পেলাই মৰিছে। এইটো भिडिअखौ नायजोबनायनि थाखाय नोंथांनिसिम साबायखर। नोंथाङा गोसोआव माबायदि मोनखो? दुखु मोनदोंब्ला लाइक खालाम आरो माबोरै मोनखो बेखौ कमेन्ट्सआव थांना कमेन्ट बक्सआव लिंहर आरो लोगोसे आंनि नैबे इउटिउब चेनेलखौ साबस्क्राइब खालामनो दाबाव, लोगोसे बेल आइकनखौबो थुनानै अलाव खालामना ला, जाहाथे आंनि गोदान भिडिअ आपडेटआ नोंथांनिसिम सिगांग्रो सहैग्रोयो। गोजोन्थों।